প্ৰাৰ্থিত্ব আগবঢ়াইছে আমাৰ শ্ৰী ৰঘুন্দৰ। আমাৰ বিহুৰ বিষয়ে দুআষাৰ আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। বিহুটোৱে পঢ়ি আহিলোঁ, গৰুটোৱে পঢ়ি আহিলোঁ। নমস্কাৰ ৰাইজ। বিহু বুলি ক'লে আচলতে আমি পোনপ্ৰথমে গৰু বিহুৰ কথা ক'ব পাৰোঁ। গৰু বিহু আচলতে মানুহ বিহুৰ আগদিনাখন গৰু বিহু নহয়। আচলতে গৰু বিহু ক'বলৈ গ'লে গৰু ঠেং চাৰিখন, এডাল মেল আৰু গৰুৱে আমাক গাখীৰ দিয়ে। তাতকৈ ডাঙৰ কথা হ'ল বলদ গ'লে হালো বায়। তাৰপিছত মই এই বছৰ মানে অহা আগন্তুক নিৰ্বাচনত মই গৰু চিনাও দিছোঁ। গতিকে আপোনালোকে মোক গৰু চিনাত ভোট দি এই জয়যুক্ত কৰি যায়। হ'ব আপোনাৰ কথা বুজি পাইছোঁ। আপুনি গৰু চিনাত উঠিছে, ৰাইজে ভোট দিব। হয়, আপুনি এতিয়া সেই আমাৰ ৰাইজক উদ্দেশ্যি অসমৰ বানপানীৰ বিষয়ে বানপানী অসমৰ বানপানী পতে আছে হয়। তাতকৈ ডাঙৰ কথাটো হ'ল এই বানপানীত এই ঘৰ দুৱাৰ চৰাই চিৰিকটি গৰু ম'হ সকলোবোৰ দিয়ে। তাতকৈ ডাঙৰ কথা হ'ল গৰুৰ ঠেং চাৰিখন আৰু গৰুৰ নেজ এটা। গৰুৱে আমাক গাখীৰ দিয়ে। গৰুৱে মানে হালো গায় বলৰ গৰুৱে। এইকাৰণে গৰু চিনা কৰিছোঁ। গতিকে আপোনালোকে মোক গৰু চবে ভোট দি জয়যুক্ত কৰে। হ'ব, আপুনি গৰু চিনাত উঠিছে, আপোনাৰ গৰু চিনাত ভোটটো দিব হৈছে। বুজি পাইছে নহয় ৰাইজে? ঠিক আছে। আপুনি বাৰে বাৰে গৰু 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 চিনা কথা কৈ আছে, বুজি পালে? এইবাৰ আপুনি সেই আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থা বুলি ক'বলৈ গ'লে পোনপ্ৰথমে আমি মেট্ৰিক পৰীক্ষা ক'ব পাৰোঁ। মেট্ৰিক পৰীক্ষা বুলি ক'বলৈ গ'লে মেট্ৰিক পৰীক্ষা বছৰেকত এবাৰেই হয়। ফেব্ৰুৱাৰী মাহ আৰু মাৰ্চ মাহত হয়। তাকে মেট্ৰিক পৰীক্ষা মানে উত্তৰ বহি লিখে এই বহিটো যদি সাৱধান নালাগে গৰুৱে খায়। গৰুৰ চাৰিখন ঠেং আছে, গৰুৰ দুটা নাক আছে, গৰুৰ দুখন কাণ আছে, এডাল নেজ আছে। গৰুৱে আমাক গাখীৰ দিয়ে আৰু আগতো নিৰ্বাচনত মই গৰু চোৱা ৰাখিছোঁ। গতিকে আপোনালোকক ভোটটো দি বুজি পালে এইবাৰ আপুনি হেৰি কৰক, এইবাৰ আপুনি আমাৰ শংকৰদেৱৰ বিষয়ে যোৱা। শংকৰদেৱ হৈছে এজন গণ্য বান্য স্বাস্থ্যৱান এজন মহাপুৰুষ আছিলে। তেখেত মৰিলে, এতিয়া নাই। কিন্তু তেখেতৰ এজন খেৰসূতী নামৰ এগৰাকী বুঢ়ীমাকে লালন পালন কৰিছিলে। তেখেতে এটা সময়ত এই ব্ৰহ্মপুত্ৰ নদীখন সাঁতুৰি ইপাৰ সিপাৰ। তাতোতকৈ ডাঙৰ কথাটো কি, শংকৰদেৱে এটা ঠাই ধৰি পাহৰাই দিছিলে। গৰু হৈছে গৰুৰ দুখন কাণ আছে, দুটা নাক আছে আৰু এডাল নেজ আছে। গৰুৱে গাখীৰ দিয়ে, মাইকী গৰু বাৰু, আৰু গৰুৱে হাল বায়। তাতোতকৈ ডাঙৰ কথা গৈ মই গৰু চিনা কৰিছোঁ। আপোনালোকে মোক যেন ভোটটো দি জয়যুক্ত কৰে। আপোনাৰ বিষয়ে আৰু ৰাইজে বুজি পাইছে। আপুনি বাৰে বাৰে কৈছে গৰু টপিকটোকে পাইছে। হয়, মই আচলতে গৰু টপিকটো দিছোঁ যে সেইকাৰণে তাতে আপুনি আকৌ গৰুৰ বিষয়েও পঢ়ি আহিলে। পঢ়ি আহিছোঁ, গৰুকেইটা ধুনীয়াকৈ মুখস্থ কৰি আহিছোঁ মই। ক'ব পাৰা যিজনে আপুনি তলৰ বস্তু ভিতৰত পঢ়িব কাৰণে তলৰ এই কথাটো ওপৰৰ কথা ছাৰ, হয় আপুনি এবাৰ এৰোপ্লেনৰ বিষয়ে কওক। হয়, এৰোপ্লেনৰ ওপৰতে যায় যে মই নল'বলৈ ভাবি আছোঁ মানে আচলতে এৰোপ্লেনৰ মানে ওপৰতে যায় এনে আহি প্লেটফৰ্মত গৈ। কিন্তু এৰোপ্লেনৰ আচল কাৰণ কি জানে, এৰোপ্লেন যে ওপৰে গৈ থাকে, তলত মানে যিখিনি পথাৰ আছে কিবা কিবি আছে ন, মানুহ ধনু ছাগলী গৰু থাকে। আচলতে গৰুৱে যদি এৰোপ্লেন থাকে পলাই গুচি আহে। মানে গৰুৱে আমি পোহনীয়া চাব হা, গৰু চাৰিখন ঠেং আছে, গৰু দুখন কাণ আছে, এডাল নেজ আছে আৰু গৰুৱে গাখীৰ দিয়ে। আটাইতকৈ ডাঙৰ কথা হ'ল এইবাৰ মই অহা নিৰ্বাচনত গৰু জমি দিছোঁ। ভোটটো জয়যুক্ত কৰে আৰু হ'ব ছাৰ, হ'ব। আমাৰ ৰাইজে আপোনাৰ বিষয়ে ভালকৈ বুজি পালে আৰু মই গৰু চিনা উঠিছোঁ। হেৰি গতিকে ৰাইজ আপোনালোকে আমাৰ এই গৰু মানে হেৰি গৰু নহয়, গৰু চিনত দিব। গৰু চিনতে ভোটে আমাৰ এই প্ৰাৰ্থীজনক এই ভিডিঅ' ভোটটো দিব দেই। ধন্যবাদ। আহিব, বাই বাই। জয় ৰাখক। ধন্যবাদ।
ধন্যবাদ আপোনাক অশেষ ধন্যবাদ জনালোঁ